Hello friends, welcome to my YouTube channel Sahitya Ranhadan Akham Entertainment. আজি আপোনালোকৰ এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ আৰু যিসকলে মোৰ YouTube চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰি লওক। আজি আপোনালোকক ক'বলৈ ওলাইছোঁ ফটো অসম সাংস্কৃতিক সংস্থা। প্ৰতিভা সৃষ্টি আৰু প্ৰচাৰেই হ'ল আমাৰ লক্ষ্য। প্ৰথমবাৰৰ বাবে উঠি অহা নৱপ্ৰজন্মক আগুৱাই নিবৰ বাবে ফটো অসম সাংস্কৃতিক সংস্থাৰ বিশাল আয়োজন। মানুহ সদায় কল্পনা প্ৰৱণ আৰু মনোৰঞ্জন প্ৰিয় হয়। এই উদ্দেশ্যে সাৰোগত পৰিণত কৰিয়ে কৰোণা মহামাৰীৰে বিভীষিকাৰ মাজত উঠি অহা প্ৰজন্মক সাংস্কৃতিক জগতত আগুৱাই নিবলৈ গঢ় লৈ উঠিছিল ফটো অসম সাংস্কৃতিক সংস্থা। সাংস্কৃতিক জগতৰ এজাক ধৰণৰ পৃষ্ঠপোষকতাত ফটো অসম সাংস্কৃতিক সংস্থাৰ এক অভিজাত আয়োজন। অসমৰ সাংস্কৃতিক জগতত এক নতুন জোৱাৰ সৃষ্টি কৰিবলৈ প্ৰথম বছৰৰ বাবে নতুন পলাই আহিছে উঠি অহা প্ৰজন্ম। সৃষ্টিৰ পথাৰত কৃষ্টিৰ বীজ ঢালি বহুত জল্পনা কল্পনাৰ অন্ত পেলাই প্ৰথমবাৰৰ বাবে সাংস্কৃতিক সংস্থাই বাবে বিশাল প্ৰস্তুতি আৰম্ভ কৰিছে। এইবাৰ সাংস্কৃতিক সংস্থাই সাংস্কৃতিক জগতৰ এদল নশিল্পীক লৈ প্ৰথমবাৰৰ বাবে সাংস্কৃতিক যাত্ৰা আৰম্ভ কৰিব আৰু সেই উদ্দেশ্যেৰে সাংস্কৃতিক জগতত কেইবাজনো উদীয়মান গায়কক লৈ গঢ়ি উঠিছে ফটো অসম সাংস্কৃতিক সংস্থা। সেয়েহে সকলোৰে সহায়ৰ প্ৰয়োজন হয় আৰু সাংস্কৃতিক সংস্থাৰ এটা অনুৰোধ, তেওঁলোকে যাতে উঠি অহা নৱপ্ৰজন্মৰ প্ৰতিভাবোৰ বিকাশ কৰিবৰ বাবে সকলোকে অনুৰোধ জনাইছে। গৌৰী কাশ্যপ, মানস প্ৰতিম মাইনা, নীল পৱন দাস, অপৰিপ্ৰিয়া ৰন্ধনা, বিষ্ণুমণি লাহন, হিতেন বৰ্মন, নিতু বৈশ্য, সমুজ্জ্বল ডেকা, ফৰিদ নাথ, নিহাৰিকা বৰদলৈ, তৰালী গগৈ, নিহাৰিকা বৰুৱা, সঞ্জন কুমাৰ নাথক লৈ প্ৰথমবাৰৰ বাবে সাংস্কৃতিক সংস্থাই আগুৱাই যাব বিচাৰিছে। গতিকে সাংস্কৃতিক সংস্থাৰ এই উঠি অহা নশিল্পীসকলক আপোনালোকৰ ওচৰৰ বিষমঞ্চত পাবলৈ যোগাযোগ কৰক 995999999999 মন ময়ূৰী ঐ মন ময়ূৰী ঐ মন ময়ূৰী ঐ মন ময়ূৰী তলাতে দেখি ঝুলে ললে ঠুরিয়া তার ললে লাগিল পোহৰৰ ঢেলে হে হৰি শ্যাম বৰণ দেহা তোমাৰ হে প্ৰীত বসন মোৰ হৰি হৰি হে প্ৰীত বসন চৰণেনো পুৰত তোমাৰ কমল লোচন কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি গলে গজমতী প্ৰভু আধা ফুটা হাঁহি কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি।